নমস্কাৰ সকলোকে মই অন্য এটা ভিডিঅ'ত স্বাগতম জনাইছোঁ। আপোনালোকে ভালে আছে, সুস্থ আছে, কুশলে আছে। মোৰ বৰ্তমান আজি এটা বিশেষ ভিডিঅ' লৈ আগবাঢ়িছোঁ আপোনালোকৰ নিশ্চয় তাৰে এটি ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। কেনেকুৱা পালে জনাব, কমেণ্ট কৰিব, লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে বলক নামঘৰত এয়া উত্তৰ দক্ষিণ নাওবৈচাৰ অবিৰত ভাগৱত পাঠৰ প্ৰতিষ্ঠা দিৱস আৰম্ভ হ'ল আৰু আমাৰ নামঘৰৰ প্ৰথম এয়া ধৰ্মধ্বজা উদ্বোধন কৰিছে। আমি ৰজত জয়ন্তী উদযাপন শুভাৰম্ভণি অনুষ্ঠান সম্পৰ্কত আজি পতাকা উত্তোলনৰ কাৰ্যসূচী শেষ হোৱাৰ পিছত ইফালে আমাৰ বন্তি প্ৰজ্বলন কাৰ্যসূচী আৰম্ভ কৰিলে আৰু ইফালে স্মৃতি তৰ্পণ সকলোখিনি হৈ গ'ল। আৰু এয়া নামঘৰৰ ভিতৰত বয়োজ্যেষ্ঠসকলক সম্বৰ্ধনা জনোৱা হৈছিল। এয়া অনুষ্ঠান চলি আছে। ইয়াৰ পাছতে স্বৰ্গীয় শিৱৰাম বৰা সোঁৱৰণত আৰু এইফালে আমাৰ ককাৰ নামত এখন তোৰণ দিয়া হৈছিল সকলো পৰিয়ালবৰ্গ মিলি। তাৰ উন্মোচন কৰিবলৈ এইফালে আমি বিশেষভাৱে আমন্ত্ৰণ কৰি আনিছোঁ মঠৰগুৰি সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী প্ৰভু জয়ন্ত মহন্তদেৱক। আমি এই এপাহতে আমাৰ পৰিয়ালবৰ্গৰ হৈ আমাৰ প্ৰভু শ্ৰী শ্ৰী জয়ন্ত মহন্তদেৱক আমাৰ অতিকৈ আদৰৰ এখন চেলেং চাদৰ এখন গামোচাৰে আদৰণি জনাবৰ বাবে শিৱৰাম বৰাৰ অন্যতম পুত্ৰ শ্ৰীযুত ধৰ্মেশ্বৰ বৰাক আহ্বান জনাইছোঁ। আমি কোঁৱৰপুজৰীয়া নামঘৰ প্ৰতিষ্ঠাৰ ৭৫ বছৰ উপলক্ষত আৰু স্বৰ্গীয় শিৱৰাম বৰাৰ সোঁৱৰণত নিৰ্মাণ কৰি উলিওৱা এই তোৰণভাগি উন্মোচন কৰিবৰ বাবে আমাৰ অতি শ্ৰদ্ধাৰ মঠৰগুৰি সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীযুত জয়ন্ত মহন্তদেৱক আমি আমাৰ আজি তোৰণ উন্মোচন কৰিবৰ বাবে বিনম্ৰতাৰে সেৱাৰে আহ্বান জনাইছোঁ। ৰাখি সত্যতে উন্মোচন কৰিবলৈ আগবাঢ়িছোঁ। প্ৰক্ৰিয়াটো এনেধৰণৰ হ'ব। ফিতাভাগ কটাৰ লগে লগেই জয় ধৰি তাল খোলত ঘাট এটা উৰুলি ধৰি হ'ব আৰু আমি সকলোকে প্ৰণিপাত জনাই উন্মোচন কৰিবলৈ আগবাঢ়িছোঁ। জয় দূতত বিষ্ণু গোবিন্দ নমনিত শংখ চক্ৰ গদা পদ্মধৰণ গোবিন্দ গোবিন্দ।
এই সভাখনত বৰাৰ পুত্ৰ সুপুত্ৰসকলে এটা ডাঙৰ অনুষ্ঠান আয়োজন কৰিলে। পিতা স্বৰ্গপিতা ধৰ্ম বেদ হে পৰম দেৱ প্ৰিয়ম সৰ্বদেৱতা তস্मै শ্ৰী গুৰুৱে পালকক পদ্মধাৰণং দেৱ দেৱ গুৰুদেৱ কুশল হওক কল্যাণ হওক আয়ুষত বিঘিনি শূন্য কৰি ভগৱন্তই জলে স্থলে বাহনে অগ্নে পায়ুৱে সৰ্বোত্তম ৰক্ষা কৰি পৰিয়ালবৰ্গক নাদি পুতিক সকলোকে দীক্ষাই কৰি গৃহপতি লক্ষ্মী নিৰ্বাহ কৰি অপায় মংগল দূৰ কৰি গোবিন্দ শ্ৰীমধুসূদনে কৃপা কৰক। হৰি এতিয়া এই শুভকাৰ্যত ভাগ মুকলি হ'ল বুলি ঘোষণা দি কাৰ্যসূচী সমাপন কৰা হ'ল। কৃষ্ণ। আৰু তোৰণ উন্মোচন কৰাৰ পিছত আমাৰ বাচ্ছাৰ ভাগত নতুনকৈ নিৰ্মাণ কৰা হৈছিল। তাৰো শুভাৰম্ভণি কৰিবৰ বাবে শ্ৰীৰাজ হাজৰিকা ডাঙৰীয়াক মাতি অনা হৈছিলে। তেওঁ সম্বৰ্ধনা জনাইছে আৰু তেওঁ আমাৰ বাচ্ছাৰ ভাগত উন্মোচন কৰে। আমি অকণমান আমাৰ অতি মৰমৰ অতি আদৰৰ হিয়াৰা মুঠু অসমীয়া ফুলাম গামোচাৰে আমি ঋষিৰাজ হাজৰিকাক অকণমান আদৰণি জনাব বিচাৰিছোঁ। আমাৰ গাঁও পৰিচালনা সমিতিৰ সম্পাদক শ্ৰী গোলাপ শইকীয়াদেৱক আমি আদৰণি জনাবৰ বাবে আহ্বান জনাইছোঁ। ইয়াৰ পাছতেই আমি সকলোলৈকে সেৱা আৰু ওলগ জনাই আমাৰ আজি আমন্ত্ৰিত অতিথি তথা বাটচৰা নিৰ্মাণৰ যি শুভ উদ্বোধন এই কাৰ্যসূচী বা সমাপন কৰিবৰ বাবে শ্ৰীযুত ঋষিৰাজ হাজৰিকাদেৱক আমি বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। কৃষ্ণ কৃষ্ণ। আমি ঋষিৰাজ হাজৰিকাদেৱক আন্তৰিক অভিনন্দন আৰু ওলগ জনাইছোঁ। এই যি বাটচৰা এই বাটচৰাৰ উদ্বোধন কৰিলে ইতিমধ্যে এই সম্পৰ্কত আমি হাজৰিকাদেৱক ৰাইজক উদ্দেশ্যি একাষাৰ বক্তব্য ৰাখিবৰ বাবে অনুৰোধ জনাইছোঁ। পৰম শ্ৰদ্ধাৰ এই কোঁৱৰপুৰ যুৱতীয়া নামঘৰত আজিৰ এই পবিত্ৰ দৌল উৎসৱৰ এই পবিত্ৰ মুহূৰ্তত আজি যি আমাৰ এই পবিত্ৰ পাক আৰু সকলোখিনি হৈ যোৱাৰ পাছত আমি নামঘৰত বন্তি লগালোঁ। বন্তি লগাই সেৱা কৰিলোঁ। তাৰপিছতে নামঘৰত নাম আৰম্ভ হ'ল।
পাছতেই আমাৰ ভাগৱতৰ শুভাৰম্ভণি হৈছে। ইয়াতে ভাগৱত পাঠ আৰম্ভ হ'ব। যিহেতু এদিনীয়া কাৰ্যসূচী, ভাগৱত আৰম্ভ হৈ গ'ল। সকলো আহিছে গাঁৱৰ বুলিয়ে নহয়, সকলো মানুহে আহিছে, যোনে যোনে গম পাইছে। ধুনীয়া গৈছে, বন্তি জ্বলাইছে, জ্বলাইছে, সেৱা লৈছে। সকলোকে খোৱাৰ ব্যৱস্থা কৰা হৈছিল আৰু আমাৰ অনুষ্ঠানভাগ ভালে কুশলে হৈ গ'ল। এয়া আমিবোৰ সকলোৱে ফটোকে লগাই দিছোঁ আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ থাকিল। মোৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'বিলাক লাইক কৰিব, কমেণ্ট কৰিব। আজিলৈ তেনেহ'লে আহিছোঁ, ধন্যবাদ।